যাব হ'লে 5 তাৰিখৰ পৰা আমাৰ আৰম্ভ মই গম পাইছোঁ এবাৰ বৰদৈচিলা থিয়েটাৰত থাকিম ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে গতিকে সেই কেনেকুৱা ধৰণৰ নাটক এবাৰ দেখা পাব নাটক 3খন নাটক লৈছোঁ ভিন্ন শৰীৰ 3জন নাট্যকাৰৰ প্ৰণৱ বৰুৱা লৈছোঁ অভিমান বৰ ধুনীয়া এটা বিষয়বস্তু অভিমান আৰু এখন লৈছোঁ অভিজিত ভট্টাচাৰ্যৰ বৰ ধুনীয়া এটা নাম আৰু খুব সংবেদনশীল এখন নাটক মৰি যাম তোৰ বাবে আৰু তাৰ এটা গীত ইতিমধ্যে অসমত জনপ্ৰিয়তা লাভ কৰিছে টাৰ্নিঙত নাম্বাৰ 1 হৈ আছে ৰিলছত নাম্বাৰ 1 হৈ আছে প্ৰতিটো প্লেটফৰ্মত নাম্বাৰ 1 হৈ আছে সেই গানটোৰ শিৰোনাম হ'ল একে একে দুই হ'ল একে একে দুই হ'ল দুটি মন মিলি গ'ল দুয়ে একে তিনি হ'ব কেতিয়া বৰ ধুনীয়া গানটো মানে ভাল পাইছে আৰু এখন নাটক হ'ল সম্পকদাৰ দফা 302 3খন নাটক লৈ যাম এবাৰ ৰাইজৰ কাষলৈ বৰদৈচিলা থিয়েটাৰৰ জৰিয়তে আৰু মোৰ বিশ্বাস আজি ইমান বছৰ মৰম দি আহিছে আৰু আমি বিশুদ্ধ নাটক লৈ যাম সকলো একেলগে চাব পৰা নাটক লৈ যাম শুনিব পৰা গান লৈ যাম গতিকে মই মোৰ বিশ্বাস অসমৰ ৰাইজে বৰদৈচিলা থিয়েটাৰক মৰম যাচিব চৰিত্ৰ তিনিটা ভিন্ন বেলেগ বেলেগ বহুত বেলেগ বেলেগ ভাল লগা কথা ভাল লাগিছে কেনেকুৱা ধৰণৰ চৰিত্ৰ কৰি ভাল পায় নিজে চৰিত্ৰ আচলতে কোনো চৰিত্ৰই বেয়া নালাগে কিন্তু মোৰ কাৰণে চৰিত্ৰ মেক্সিমাম আহে ত্যাগী আহে মৰমীয়াল ককায়েক আহে ত্যাগী গিৰিয়েক আহে দেউতাকৰ মৰমৰ ল'ৰাটো হৈ আহে এনেকুৱাই আহে মানুহে মৰম কৰা মানুহে নিজক ৰিলেট কৰিব পৰা মানে চৰিত্ৰবিলাক মই কৰাই মোক আচলতে আৰু মানুহে ভাল পায় সেইকাৰণে আৰু 3খন মই নাটক নিজেও চাইছোঁ বা সৰুৰ পৰাই নাটক চাইছোঁ আপোনাৰ এখন আছিলে মোৰ ভূপেন দা ভুল নুবুজিবা ভূপেন দা আৰু এখন আছিলে মোৰ কেঁচুৱাই কান্দিছে আৰু এখন আছিলে মই সেইখন চাবলৈ সৌভাগ্য নহ'ল মৰমে মৰম বিচাৰে নাটকবিলাক মই কৰা নাটকবিলাক ক'ব নোৱাৰাকৈ নাট্যকাৰে বৰ ধুনীয়া ধুনীয়া সংলাপেৰে সজাই দিয়ে ভাল ভাল কাহিনীৰে সজাই দিয়ে মই খুব পাৰিবাৰিক কাহিনীক বিশ্বাস কৰোঁ মোৰ মতে নাটকৰ সকলোতকৈ সবল কৌশলটো হ'ল নাটকৰ কাহিনী আৰু সকলোতকৈ সবল কৌশলটো হ'ল নাটকৰ অভিনয় গতিকে সংগীত গতিকে মই তেনেকুৱা নাটক কৰি ভাল পাওঁ আৰু দৰ্শকেও মোক মৰম দিয়ে বেছি তেনেকুৱা নাটকত মানে মই এনেকুৱা চৰিত্ৰ কৰিব বিচাৰোঁ এনেকুৱা নাটক কৰিব বিচাৰোঁ যিখন নাটকৰ যিটো চৰিত্ৰ মানুহে নিজৰ বুলি ভাবিব বিচাৰে যে এইটো মই আৰু তেনেকুৱা হ'লে কি হয় নাটকখনে সুবাদ পায় নাটকখনে ন্যায় পায় কোনখন বেছি আপোনাৰ পঢ়ি ভাল লাগিছিলে বা দৰ্শকৰ মাজত নাটকটো মানে সেইখন এই 3খনৰ ভিতৰত বেলেগ বেলেগ ৰসেৰে আটাইখনে বৰ সাংঘাতিক ধৰণৰ মোৰ কেঁচুৱাই কান্দিছে এটা বেলেগ ধৰণৰ য'ত নিসন্তান দম্পতীৰ হালৰ সন্তান যিদিনাখন হৈছে বুলি খবৰ পায় সেইদিনাখন গিৰিয়েকৰ কেঞ্চাৰৰ লাষ্ট ষ্টেজ ধৰা পৰিছে গতিকে এটা বেলেগ ধৰণৰ কাহিনী য'ত কেঁচুৱাটো পেটত ডাঙৰ হৈ আহিছে আৰু বাপেকটো বিশ্বনাথ সৰু হৈ আহিছে গতিকে এইটো এটা বেলেগ ধৰণৰ কাহিনীয়ে কৰিছোঁ ভাল লাগিছে আৰু ভুল নোযোৱা ভূপেন দাক লৈ কৰা ভূপেন দাক ভাল পোৱা এটা মানুহ লৈ কৰা ভূপেন দা নিজেও চাইছিলে গতিকে এইটো তেনেকুৱা মানে খুব এটা সাংঘাতিক ধৰণৰ চৰিত্ৰ গতিকে ভূপেন দা নিজে চাই আপ্লুত হৈছিলে নিজে চাই আমাক সাৱটি ধৰিছিলে মাতি নিছিলে ঘৰলৈ নিজে 1 ঘণ্টা 2 ঘণ্টা আমি একেলগে বহি কথা পাতিছোঁ নিজৰ ঘৰত গতিকে এইকেইটা চৰিত্ৰই মোক যথেষ্ট মৰম দিছে ৰাইজে আৰু বহুত নাটক কৰিছোঁ ভাল লগা নাটক বহুত নাটক কৰিছোঁ কিন্তু মানুহৰ বুকুৱে মগজুৱে ৰৈ যোৱা চব চৰিত্ৰটো ৰৈ নাযায় তাৰে উল্লেখনীয় চৰিত্ৰৰ মাজতে এইকেইটা এটা জুবিন গাৰ্গ বিহীন প্ৰথমটো নাট্যবৰ্ষ যোৱা বছৰ আধা হৈছিলে আচলতে মই যিদিনাখন যোৱাবাৰ সৰ্বশ্ৰেষ্ঠ আৰু অসমীয়া গানৰ ৰেকৰ্ড সৃষ্টিকাৰী টিকটকটো জুবিনে হতুৱাই গোৱা হৈছিল আৰু সেইদিনাখন টিকটক গোৱাৰ পিছত সেই টিকটক গানটোত জুবিন মই ৰিলছ কৰিছিলোঁ সি মোৰ লগতে ৰিলছ কৰিছিল বোলে আহা ৰিলছ এটা কৰোঁ
ৰিলচটো কৰিছিলোঁ ৰিলচটো সামাজিক মাধ্যমত বিচাৰিলে পাবা তাৰপিছতো সি ঢুকাই থাকিলে আৰু সেই তেতিয়াৰ পৰা মোৰ এই মা ষ্টুডিঅ'লৈ এই প্ৰথম আকৌ গৈছোঁ এই গানটোৰ কাৰণে এনেকুৱা লাগিছে আমি যি জেগাত বহি আছিলোঁ যি জেগাত কথা পাতিছিলোঁ য'ত ৰিলিজটো কৰিছিলোঁ তাত এনেকুৱা সজীৱ হৈ আছে বুকুত সেই সময়খিনি কিন্তু উপায় নাই আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁত পায়সত গোটেই লাভৰ তাৰি কামনা কৰিছোঁ বেলেগ কথা আৰু ক'বলৈ নাযাওঁ য'তেই থাকক পুৰণা স্মৃতিও বহুত ডেফিনেটলি মোৰ আছে বহুত কাৰণ জুবিনক প্ৰথম ভাম্যমানৰ নাটকৰ ডিৰেকশ্যন আমিয়ে দি আছিলোঁ অভিজিত ভট্টাচাৰ্যৰ নাচ ময়ূৰী নাচ অভিনয়ত মই আৰু গাঁঠি মহন্ত আছিল মোৰ পৰিবাৰ অদিতি আছিল কৃষ্ণ ৰাভাহন থিয়েটাৰত তেতিয়া জুবিনে তাত সংগীত দিবলৈ গৈছিলে পিছত গৈ নাটকখনৰ বহুত কাম কৰিছিলে আৰু এখন নাটক মই জুবিনৰ হাতৰে কৰাইছিলোঁ আমি দেৱদাস বৃন্দাবন থিয়েটাৰত গতিকে বহুত স্মৃতি জড়িত হৈ আছে বহুত হাঁহি উঠা কথা জড়িত হৈ আছে বহুত দুখ লগা আজি তাৰিখত মানে সময়বিলাক বৰ দুখজনক হৈ গ'ল সি নথকাৰ পিছত এতিয়া এটা কথা কওঁ তেওঁ সেই গানবিলাক আকৌ জীৱন্ত হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু এটা গান আছিলে মায়া মাথো মায়াৰ তপন আৰু মই কৰিছিলোঁ ভগৱান বৰ ধুনীয়া নাটক আৰু বৰ ধুনীয়া আৰু আধৰুৱা হৈ থাকিব ভ্ৰাম্যমান হওক বা থাকিলে আৰু উপায় নাই থাকে কোনে পূৰাব আৰু উপায় নাই আৰু দুখন আপোনাৰ ছবি আছিলে বুকুৰ মাজত জ্বলে আৰু লংকাকান্ত মই ছবি আচলতে ছবি মই একেবাৰে নকৰোঁৱেই বুকুৰ মাজত জ্বলে এখন ৰাজাদা আৰু বৰ্ষাহঁতে কৰাইছিলে সেইখন মই মাতাল ঘৰ বুলি এখন নাটক কৰিছিলোঁ নাটকখন খুব চলিছিলে সেই সময়ত মোক পেলাই চিনেমাখন কৰাইছিলে আৰু পিছত ৰজনী বৰ্মন তেওঁ মোক লংকাকান্ত কৰাইছিলে তাৰ মাজতে দুখনমান ছবি কৰিছিলোঁ কিন্তু ছবিৰ ক্ষেত্ৰত মই ইমান কমফৰ্ট নহয় আচলতে ছবি যোনটো মোৰ কাৰণে কমফৰ্ট নহয় মই নাটকৰ মানুহ মই নাটকে কৰি ভাল পাওঁ গতিকে নাটকতেই বন্দী হৈ ৰ'লোঁ 1993 চনৰ পৰা এতিয়ালৈকে প্ৰায় 34টা বছৰ গতিকে নাটকেই কৰি আমাৰ কাৰ লগত নাটক এতিয়ালৈকে কৰা নাই বা কাৰ হেঁপাহ আছে বা এনেকুৱা ধৰণৰ নাটকটো মই সকলোৰে লগত কৰিছোঁ নাটক অসমৰ শিল্পী 90% লগতে মই নাটক কৰিছোঁ গতিকে সকলোৰে লগত আমেজ সকলোৰে লগত অভিজ্ঞতা বেলেগ বেলেগ খুব ভাল লগা অভিজ্ঞতা আছে প্ৰতিজনৰ লগত বেলেগ বেলেগ অভিজ্ঞতা খুব ভাল লগা অভিজ্ঞতা আৰু প্ৰতিজনৰ লগতে মই খুব এনজয় কৰি বছৰ নাটক কৰি আহিছোঁ ভাল লাগে খুব কেনেকুৱা ধৰণৰ চৰিত্ৰ আৰু আছে বা এনেকুৱা এটা হ'লে ভাল বা কৰিব মন আছে এনেকুৱা ধৰণৰ আছে নেকি মোৰ তেনেকুৱা যে মই এনেকুৱা এটা চৰিত্ৰ কৰিম বুলি মই নিজে ভাবি নথওঁ এইবাৰে ভিন্ন ৰঙৰ চৰিত্ৰ আছে মোৰ আগতে কৰা নাই মই প্ৰথমবাৰৰ কাৰণে মঞ্চত অলপ সময়ৰ কাৰণে যাক একেবাৰে সহজ অৰ্থাৎ পগলা বুলি কয় যাৰ মূৰ্তি ভ্ৰম হয় চব পাহৰি যায় বিহেবিলাক বেলেগ হয় তেনেকুৱা ধৰণৰ প্ৰথম কৰিম মই এইবছৰ এখন হ'ল মৰিজন্তুৰ বাবে ডিমেনচিয়া হয় চব পাহৰি যায়হি আৰু এখন আছে সেইখনতো অলপ তেনেকুৱা এটা গন্ধ আছে চৰিত্ৰটোত গতিকে তেনেকুৱা নাটক যি আহে হাতলৈ যি আহে তাকে কৰি গৈছোঁ আৰু কিছুমান মানুহে ভাল পাইছে কিছুমান বেয়া পায় আৰু এনেকুৱা এটা এই মাধ্যমত এনেকুৱা এটা কথা নহয় যে তোমাৰ 100% দৰ্শকে গ্ৰহণ কৰিবই লাগিব আমি কৰি যাওঁ দৰ্শকে যিখিনি গ্ৰহণ কৰিছে সেইখিনি আমাৰ আশীৰ্বাদ বাছ আৰু আপুনি এদিন মোক আমি এনেকৈ বহুতে ওলাইছিলে আপুনি এখন নাটক কৈছিলে নাটক এনেকুৱা এখন কাহিনী মোৰ এটা কাহিনী আছে কিবা চিতাৰ এনেকুৱা কাহিনী আছিলে চিতা জ্বলাব 7খন চিতা নে কেনেকুৱা 7খন চিতা নহয় কিবা এটা কাহিনী কৈছিলে আৰু তাৰমানে মই এনেকুৱা কথা ভাবোঁ কেতিয়াবা বৃদ্ধাশ্ৰমক লৈ আচলতে এনেকুৱা এখন নাটক হ'ব পাৰে নেকি যিখন নাটকক ল'ৰা ছোৱালী এৰি থৈ যোৱাৰ পিছত বুঢ়া বয়সত দুইজনৰ কাৰণে বগা কাপোৰ কিনিছে দুইজনৰ কাৰণে ধাৰি কিনিছে
খৰি কাটি থৈছে বুঢ়াই দুইজনৰ কাৰণে প্ৰয়োজনীয় যিখিনি বস্তু এজন মানুহৰ মৃত্যু হ'লে মাক দেউতাকৰ যিখিনি প্ৰয়োজনীয় বস্তু লাগে বগা কাপোৰ ধাৰি তেওঁলোকে জানে যে তেওঁলোকৰ ল'ৰা ছোৱালী হাৰাও নাহে তেওঁলোকৰ কাষলৈ গতিকে সেইখিনি বস্তু আগতীয়াকৈ যোগাৰ কৰি ধুনীয়াকৈ আটোমধোকাকৈ থৈ দিয়া তেনেকুৱা এখন নাটক কৰিবলৈ বৰ সেইখন আছিল সেইখনে আৰু এটা কাহিনী কৈছিলে মানে চিতা জ্বলাই থাকে মানে জ্বলাই তেওঁ নিজৰ পৰিবাৰটো থৈ আছে আৰু 7টা ডেড বডি আছে জ্বলাব আৰু 7 নম্বৰ পিছত তেওঁ ঘৰলৈ নগ'লে আৰু এনেকুৱা ধৰণৰ মাতিব আহিছিলে তেনেকুৱা আছিলে এই একচুৱেলি এই হেৰিয়াৰ ওপৰত এই চন্দালৰ ওপৰত আছিলে চন্দালৰ ওপৰত চন্দাল হয় তেওঁ ফেমিলি আহি হ'ল মাতিছিলে নগ'ল 7টা থকা বুলি কৈছিলে আৰু 7টা আছে তাৰপিছত যাব পাৰিম আৰু এটা আছিলে মানে মৃদুল ভূঞা হিচাপে আপোনাৰ সুবিধা কেনেকুৱা হৈছে আৰু অসুবিধা কেনেকুৱা হৈছে মানে সমাজত মৃদুল ভূঞা হিচাপে অসুবিধাটো মোৰ একো নাই যিমান পাৰোঁ সুবিধাই মই দেখি আহিছোঁ আৰু মানুহে মৰমেই কৰি আহিছে আৰু যেতিয়া মানুহে মৰম কৰে অসুবিধা কোনো কাৰণতে নাহেই আৰু মোক দিয়া মৰমবিলাক নাটকৰ পিছত যিখিনি মোক চাৰিওপিনে বেৰি ধৰি মৰম কৰে সেইখিনি মোৰ কাৰণে সাংঘাতিক ধৰণৰ ভাল লগা সময় আৰু প্ৰতিজন অভিনেতা সেই সময়কণ যদি অসুবিধা বুলি ভাবে মানুহে মৰম কৰাখিনি অসুবিধা বুলি ভাবে তেওঁলোকে সেই মৰম আৰু বেছি দিন জীয়াই নাথাকে সামাজিক মাধ্যমে কেতিয়াবা অসুবিধা কৰে নেকি নাই মোৰ তেনেকুৱা একো অসুবিধা মই কৰা নাই দেই কৰা নাই শেহতীয়াকৈ মই দিছোঁ শেহতীয়াকৈ মোৰ নামত কেইবাটাও একাউণ্ট খুলিছে মই বেয়া পোৱা নাই কিন্তু ভালকৈ চলালেই হ'ল আৰু মোৰো বদনাম নোহোৱাকৈ আৰু মই ৰিকুৱেষ্টো কৰিছোঁ বন্ধ কৰিবলৈ দেখা যাওক কি হয় চেলফি কথা কি ক'ব চেলফি নাটকৰ পিছত চেলফি উঠিব ল'বই চেলফি উঠাটোতো আজিকালি এটা আৰু আগতে কি হয় মানে বহী কাগজ লৈ যায় হাতত চাদৰত কাপোৰত অট'গ্ৰাফ লয় আৰু এতিয়া মোবাইলৰ যুগত মানে প্ৰত্যেকে 1 ছেকেণ্ড লয় চেলফি উঠাৰ বাবে আৰু মই আৰু ভালো হৈছে মানে 2 বছৰ হৈছিলে আকৌ 10 বছৰ দেখাব বা মুভমেণ্ট আৰু মই এইখিনি সাদৰে গ্ৰহণ কৰি এইকাৰণে আমি নাটক কৰি থকা মানুহৰ কোনোবাজন ইঞ্জিনিয়াৰ কোনোবাজন থালাৱালা কোনোবাজনে ঘৰৰ ধান বেচি নাটক চাবলৈ আহিছে কোনোবাজনে ৰিক্সা চলাই চাবলৈ আহিছে গতিকে তেওঁলোকে মোক 3 ঘণ্টা সময় দিছে মোৰ কাৰণে জাপৰ পইচা খৰচ কৰি বহি আছে আৰু নাটকৰ শেষত সেই প্ৰিয় মানুহজনক ভাল লগা মানুহজনক লগ কৰিবলৈ তেওঁলোকে আহি পেলাই গীত ৰুমত ভিৰ কৰিছে এইটো আৰে মোৰ কাৰণে 3 ঘণ্টা যদি তুমি দিব পাৰিছা মই তোমাৰ কাৰণে 10 ছেকেণ্ড দিব নোৱাৰা যুক্তি ক'ত থাকে মইতো প্ৰমোদ তুমি দেখিছে মই শ্ব'ৰ পিছত মানুহৰ মৰম মই কোনোদিন নাওচা দিয়া নাই আৰু শ্ব'ৰ পিছত মই 2 ঘণ্টালৈকে অকলে মই হেৰিয়াত থকা ৰেকৰ্ড আছে নিজে আহে মই মানুহক কোনো কাৰণতে সেই মানুহখিনি মোৰ ভগৱান মোৰ ঈশ্বৰ আৰু আপোনাৰ নিজা গ্ৰীণ ৰুমো নাথাকে নাই মোৰ নিজা গ্ৰীণ ৰুম নাথাকে নিজা গ্ৰীণ ৰুম মোৰ নাথাকে থাকে কিছুমানৰ প্ৰত্যেকৰে বেলেগ বেলেগ দৃষ্টিভংগী নহয় জানো কিছুমান নীৰৱে অকলে সোমাই থাকিব বিচাৰে নাটকৰ মাজত সোমাই থাকিব বিচাৰে মোৰ তেনেকুৱা নাই মই গৈ আৰু য'তে ত'তে বহি কথা বতৰা পাতি পাকঘৰে চাগৰে ঘূৰি খাই বৈ নাটকখন ধুনীয়াকৈ ফূৰ্তিৰ মাজতে কৰি মই ঘৰলৈ আহোঁ গতিকে মোৰ তেনেকুৱা ব্যক্তিগত গ্ৰীণ ৰুম নাই মানুহে সোধে কিয় নাই ইমান দিন নাটক কৰিলে মই বোলো নাই নালাগে মোক দিব বিচাৰে নালাগে এনেকৈ চলি আছোঁ আৰুনো কিমান বছৰ থাকিম সফল ব্যক্তি এজনৰ আঁৰত এজন মহিলা থকা নাৰীৰ হাত থকা বুলি কয় আপোনাৰ ক্ষেত্ৰত তেনেকুৱা আছে নেকি মোৰ ক্ষেত্ৰত অকল নাৰী বুলি ক'লে ভুল হ'ব মোৰ ক্ষেত্ৰত গোটেই অসমখনেই আছে দেই অসমখনেই আছে তাৰপিছতো নাৰী বুলি ক'লে মোৰ মায়ে বহুত কষ্ট কৰি মোৰ ডাঙৰ দীঘল কৰিছিলে মোৰ পৰিবাৰ আছে মোৰ ল'ৰা ছোৱালী আছে মোৰ গোটেইখিনিয়ে বহুত ত্যাগ কৰিছে মোৰ কাৰণে গতিকে মোৰ প্ৰতি ত্যাগ কৰি মই আগবঢ়াই দিয়া মানুহখিনি মোৰ পিছত থকা মানুহ বা মোৰ আশে পাশে মোৰ লগত থকা মানুহ গতিকে তেওঁলোকক মই তোমাৰ এই প্ৰগ্ৰামটোৰ জৰিয়তে অনুষ্ঠানটোৰ জৰিয়তে মোৰ যিখিনি মানুহে কষ্ট কৰি আগুৱাই দিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে আচলতে হয় আমাৰ মৃদুল দা খুব মৰমৰ মোৰ লগতো খুব ভাল এজন ককাইদেউ মোৰ ভুল ভ্ৰান্তি হ'লে আমাক দেখুৱাই দিয়ে মই গালিও পাৰে আমি এনেকৈ বৈছে বহুত দিন বেলেগ ধৰণৰ নাটকত আমি ময়ো কিবা দেখা পালে দাদা কওঁ যে এইটো এনেকুৱা হ'লে ভাল লাগিলেহেঁতেন
তেনেকৈ থকা যায়। একো নাই, তোমালোকৰ নিচিনা মানুহখিনি যিখিনি মানুহে একেৰাহ আমাক লক্ষ্য কৰি থাকা, এই মানুহখিনিয়ে আমাৰ ভুলবিলাক দেখুৱাই নিলে কোনে দেখুৱাব? আৰু তোমালোকে দেখুৱাই দিয়া ভুলটো মই যুক্তিসংগতভাৱে যদি মই শুদ্ধ বুলি ক'ব পাৰোঁ, মই কোৱাটো কোনো অযুক্তিকৰ নাই। কাৰণ কিছুমান ভুল তোমাৰ দৃষ্টিত ভুল হ'লেও নাটকৰ দৃষ্টিত শুদ্ধ হয়, আৰু তুমি ভুল নেদেখুৱালে মই কেনেকৈ জানিম? মই সেইটোলৈ কোনো কথা নাই। সেইটোৱে কৈছিলোঁ, মই বাৰু কৈছিলোঁ আমাৰ এই যিটো পিতাই এটা সংলাপ আছে, নাটকত দেখুওৱা নাযায় কিন্তু প্ৰমোদ দিয়া গৈছিল। সেইটো কথা মই কৈছিলোঁ। মই সৰু হৈয়ে কৈছোঁ, ভাইটি হিচাপতে, দাদা ককাই হিচাপতে কৈছিলোঁ। তেনেকুৱা প্ৰমোদ দিয়া কিছুমান সংলাপ বা কিছুমান 100% নাটকৰ লগত নাথাকে, অলপ সলনি হয়। প্ৰমোদ হয় 1 ছেকেণ্ডত 2টা ডায়লগ 2টাই কৈ দিয়া, আৰু নাটক হ'ল নাটকৰ আৰম্ভণিৰ পৰা শেষলৈকে মাজত একাত্ম হৈ কৰা কথা। গতিকে প্ৰমোদ কৈ দিয়া সুৰ কথা নাটকত নিমিলিবও পাৰে, স্বাভাৱিক কথা এইবিলাক। মিউজিকটো বেলেগকৈ কৰা যায়। মিউজিক বেলেগ হয়, তাৰ লাইভ চলি থাকে, এই কোনো কথা নাই। সেইটো আচলতে এই যাত্ৰাত তেখেতৰ চিৰদিন থাকক, ধন্যবাদ। তেওঁৰ নামটো যেন সদায় অমৰ হৈ থাকক, তাকে কামনা কৰি এই অনুষ্ঠানত মই পৱন নীল কাশ্যপে বিদায় লৈছোঁ।